চাৰ্জশ্বিটৰ বাবে অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। খোদ বিধানসভাত অন ৰেকৰ্ড আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে জুবিন গাৰ্গক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে। জুবিন গাৰ্গৰ ঘটনা হত্যাকাণ্ড, এজনে মাৰিছে, বাকী কেইজনে সহযোগ কৰিছে। আপুনি আৰু চাৰ্জশ্বিটৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। আপুনি যে লিখে #জাষ্টিছ জুবিন গাৰ্গ, আপুনি যে 6 মিলিয়ন ৰেকৰ্ড কৰিছে, তাৰ ফল আপোনাৰ দাবী আজি বিধানসভাত সত্য বুলি প্ৰমাণ হৈছে। মনত ৰাখিব, অসম বিধানসভা সৰু বস্তু নহয়। অসম বিধানসভাৰ মজিয়াত সম্পূৰ্ণ অন ৰেকৰ্ড যেতিয়া এটা কথা কোৱা হয়, সেই কথা ন্যায়ালয়ত কথা কোৱাৰ দৰে কথা হৈ পৰে। আৰু আজি